মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া পাঠৰ তোমালোকৰ 6 নম্বৰ পাঠ আৰম্ভ কৰিছোঁ। পাঠটোৰ নাম হৈছে মিত্ৰামিত্ৰ। মিত্ৰামিত্ৰ, মিত্ৰ যোগ অমিত্ৰ, এই শব্দ দুটা স্বৰবৰ্ণৰ মিলন হৈ স্বৰসন্ধি হৈছে মিত্ৰামিত্ৰ। মানুহক জীৱশ্ৰেষ্ঠ বুলি অভিহিত কৰা হয়। কৰ্ম আৰু চিন্তা শক্তিৰ দিশৰ পৰা হয়তোবা কথাষাৰ মিছা নহয়, কিন্তু তথাকথিত বুদ্ধিমান মানুহে নিজৰ স্বাৰ্থৰ বাবে কৰিব নলগীয়া কাৰ্যত লিপ্ত হ'বও পাৰে, আনকি আনৰ অনিষ্ট কৰিবলৈকো কুণ্ঠাবোধ নকৰে। জীৱ জন্তুৰ ক্ষেত্ৰত এই কথা নাখাতে, কিয়নো পোহনীয়া জীৱ জন্তু বা অন্য বনৰীয়া জীৱ জন্তুৱেও অনাহকত কাকো আক্ৰমণ নকৰে। মিত্ৰামিত্ৰ নাটকখনিৰ মাধ্যমত মানুহৰ স্বাৰ্থান্বেষী চৰিত্ৰ আৰু জীৱ জন্তুৰ কৃতজ্ঞতাবোধ স্বীকাৰ কৰা হৈছে। ইয়াৰ এইখন নাটিকাখন আমি আৰম্ভ কৰিম, তোমালোকে শুনি যাবা। ৰাজকাৰেঙৰ এটা কক্ষত মহাৰাজ অতি দুখ মেনেৰে বহি আছে। কাষত বহি আছে মহামন্ত্ৰী। তেওঁলোক দুয়ো কথোপকথন শুনিবা। সকলো শেষ হৈ গ'ল মহামন্ত্ৰী। হুমুনিয়াহ হেৰি, আপোনাক সান্তনা দিবলৈ মোৰো যে কোনো ভাষা নাই মহাৰাজ। এতিয়া কি হ'ব উপায়? এবাৰ প্ৰচণ্ড শোক পাই থৈছোঁৱেই, আৰু এটা শোক। হে ভগৱান, মই আৰু কিমান সহিম? মহামন্ত্ৰী, ধৈৰ্য ধৰাটো ভাল মহাৰাজ, ভগৱানে কিবা উপায় দিবও পাৰে। আচলতে মহাৰাজৰ তেওঁৰ পুত্ৰ মৃগয়া কৰিবলৈ যাওঁতে মৃত্যু হৈছে, সেই শোকতে ম্ৰিয়মান হৈ আছে, আৰু ইফালে মহাৰাণীৰ অসুখ হৈছে, সেইকাৰণে তেওঁ এই বাক্যফাঁকি কৈছে। মহামন্ত্ৰী, ধৈৰ্য ধৰাটো ভাল মহাৰাজ, ভগৱানে কিবা উপায় দিবও পাৰে। মহাৰাজ, আৰু কি উপায় বাকী থাকিব পাৰে মহামন্ত্ৰী? দেশ বিদেশৰ উত্তম বেজসকলেও মহাৰাণীক জীয়াই তুলিব নোৱাৰিলে। হে ঈশ্বৰ! এজন দ্বাৰপালে হেপাই ফোপাই প্ৰৱেশ কৰে। দ্বাৰপাল মানে দুৱৰী, এজন দুৱৰী আহি প্ৰৱেশ কৰিলে। দ্বাৰপাল, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। মহাৰাজ, কিবা খবৰ দ্বাৰপাল? দ্বাৰপালে কৈছে, এটা ভাল খবৰ আছে মহাৰাজ। মহাৰাজ, ভাল খবৰ, শীঘ্ৰে কোৱা। দ্বাৰপাল, মহাৰাজ, যজ্ঞদত্ত নামৰ ব্ৰাহ্মণ বন্দীজনৰ কথাকে ক'বলৈ বিচাৰিছোঁ, যিজনক কাইলৈ প্ৰত্যুষতে শূলবিদ্ধ কৰা হ'ব। আচলতে সেই ব্ৰাহ্মণজনক তেওঁলোকে সন্দেহ কৰি ৰাজকুমাৰক হত্যাকাৰী বুলি বন্দীশালত ভৰাই থোৱা হৈছিলে। সেই ব্ৰাহ্মণজনে ৰাণীৰ অসুখ ভাল কৰিব বুলি কোৱা হৈছে। মহাৰাজ, ৰাজকোঁৱৰৰ ঘাতক বন্দীজনৰ কথাকে কৈছেনে? দ্বাৰপাল, হয় মহাৰাজ, তেওঁ বোলে মহাৰাণীক জীয়াই তুলিব পাৰিব। মহাৰাজ আৰু মহামন্ত্ৰী দুয়োজনে একেলগে কৈছে, কি ক'লা? মহাৰাজ, যদি সেয়া সত্য, তেন্তে শীঘ্ৰে তেওঁ কাৰাগাৰৰ পৰা মুকলি কৰি ৰাণীৰ ওচৰলৈ লৈ যোৱা। দ্বাৰপাল, যিবা আজ্ঞা মহাৰাজ। দ্বাৰপাল গুচি যায়। মহাৰাজ, মন্ত্ৰীৰ হাতত ব্যাকুলতাৰে ধৰি লৈ তেওঁ কৈছে, এয়া সম্ভৱ জানো মহামন্ত্ৰী? মহামন্ত্ৰী, অসম্ভৱ নহয় মহাৰাজ, ঈশ্বৰে ইচ্ছা কৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। মহাৰাজৰ নিৰ্দেশত দ্বাৰপালে যজ্ঞদত্তক মহাৰাণীৰ ওচৰলৈ লৈ গ'ল, আৰু যজ্ঞদত্তৰ পৰশত মহাৰাণী জি উঠিল। যজ্ঞদত্তই স্পৰ্শ কৰাৰ লগে লগে মহাৰাণী জি উঠিল। নেপথ্যত কোনোৱে চিঞৰি উঠিল। নেপথ্যৰ মঞ্চৰ ভিতৰ ভাগত চিঞৰি উঠিল, যজ্ঞদত্তৰ স্পৰ্শত মহাৰাণী জি উঠিল, মহাৰাণী জি উঠিল। মহাৰাজ, কাণ পাতি দূৰৈৰ পৰা অহা ধ্বনিবোৰ শুনাৰ চেষ্টা কৰে। মহাৰাজে সেই ভিতৰৰ পৰা অহা শব্দবোৰ শুনিবলৈ চেষ্টা কৰিছে। আপুনি কিবা শুনিছেনে মহামন্ত্ৰী? মহামন্ত্ৰীক কৈছে, আপুনি কিবা শুনিছেনে? মহামন্ত্ৰী, মনোযোগেৰে শুনে। হয় মহাৰাজ, ঈশ্বৰে নিশ্চয় আমাৰ আটাইৰে প্ৰাৰ্থনা শুনিলে। ওপৰলৈ চাই সেৱা জনায়। নেপথ্যৰ পৰা আকৌ শব্দ আহে, যজ্ঞদত্তৰ জয় হওক, মহাৰাণীৰ জয় হওক, মহাৰাজৰ জয় হওক আদি
ধ্বনি ভাঁহি উঠিব ধৰে। মহাৰাজ ব্যাকুলতাই ভাল খবৰ জনোৱা দ্বাৰপালজনক মই কি পুৰস্কাৰে পুৰস্কৃত কৰিম? মহামন্ত্ৰীয়ে কৈছে, মহাৰাজ আপুনি যজ্ঞদত্ত নামৰ বন্দীজনৰ কথাও ভাবক। যিজনে জীৱন দিব পাৰে সেইজনে কাৰোবাৰ প্ৰাণ ল'ব পাৰে জানো? স্বৰ্ণকাৰে সঁচা কথা কৈছিল জানো? নে পুৰস্কাৰৰ আশাতহে ব্ৰাহ্মণে ৰাজকোঁৱৰক হত্যা কৰিছে বুলি কৈছিল? মহাৰাজ এৰা, আপুনি হয়তো ঠিকেই ভাবিছে। ইয়াৰ পিছত দৃশ্যপট সলনি হয়, দ্বিতীয় দৃশ্য আৰম্ভ হয়। দ্বিতীয় দৃশ্যত মহাৰাজৰ কক্ষত মহাৰাজ, মহামন্ত্ৰী, যজ্ঞদত্তই আনন্দমনে কথা পাতি থাকে। সন্মুখত সুস্বাদু খাদ্য, ধুনীয়া খাদ্য। যজ্ঞদত্তই যেতিয়া ৰাণীক জীয়াই তুলিলে বুলি গম পালে, তেতিয়া যজ্ঞদত্তক ধুনীয়াকৈ সুস্বাদু খাদ্য খাবলৈ সন্মুখত দিছেহি। মহাৰাজ আহাৰ গ্ৰহণ কৰক যজ্ঞদত্ত। যজ্ঞদত্তই সেমেকা হাঁহি মাৰি কয়, মহাৰাজ মই হ'লো দৰিদ্ৰ ব্ৰাহ্মণ। এনেবোৰ খাদ্য খোৱাৰ অভ্যাস মোৰ নাই। লোভতে গ্ৰহণ কৰিলেও পেটৰ অসুখহে হ'ব। মহাৰাজ আপুনি দেখোন বিদূষককো চেৰ পেলাব। মহাৰাজে কৈছে যে আপুনি দেখোন বিদূষককো চেৰ পেলাব। আপুনি মহাৰাণীক জীয়াই তোলাৰ বাবে অশেষ ধন্যবাদ। হাঁহি সামৰি তেওঁ কয়, বাৰু এতিয়া আমি আচল কথালৈ আহোঁ। ৰজাই সন্দেহ কৰি ৰাজকোঁৱৰক হত্যাকাৰী বুলি ভাবি যজ্ঞদত্তক পুনৰ আকৌ সোধে, আপুনি আমাৰ নিৰুদ্দিষ্ট ৰাজকোঁৱৰৰ অলংকাৰবোৰ ক'ত পাইছিল? যজ্ঞদত্ত অলপ গহীন হৈ হুমুনিয়াহ কাঢ় পেলাই কয়, এয়া বৰ দীঘলীয়া কাহিনী মহাৰাজ। মহামন্ত্ৰী হ'ব, আপুনি যেনেকৈ কয় কওক। তীক্ষ্ণ বুদ্ধিৰ মহাৰাজে সকলো বুজি পাব, মহামন্ত্ৰীয়ে কৈছে। যজ্ঞদত্ত তেন্তে শুনক মহাৰাজ, মই চমুৱাই কওঁ। মই বৰ দুখীয়া পৰিয়ালৰ লোক। আমি প্ৰায়ে লঘোণে থাকিব লগা হয়। সেইবাবে মোক এলেহুৱা বুলি পত্নীয়ে সদায় ককৰ্থনা কৰে। তেওঁৰ ককৰ্থনা সহিব নোৱাৰি সেইদিনা মই ঘৰৰ পৰা ওলাই গ'লোঁ। এনেদৰে গৈ দাঁত হাবি এখনত সোমালোঁ। এনেতে তাত বহুতো প্ৰাণীৰ আৰ্তনাদ শুনি মই ঘাঁহেৰে আবৃত এটা কুঁৱাৰ কাষ পালোঁগৈ। মহামন্ত্ৰী তাৰ পাছত? যজ্ঞদত্ত তললৈ জুমি চাই দেখিলোঁ সেই কুঁৱাটোত এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এটা মানুহ পৰি আবদ্ধ হৈ আছে। মহাৰাজে উদ্বিগ্নতাৰে কয়, আপুনি আটাইকে উদ্ধাৰ কৰিলেনে? যজ্ঞদত্ত হয় মহাৰাজ। সকলোকে উদ্ধাৰ কৰাৰ পাছত আটায়ে মোক কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিলে। বান্দৰ, বাঘ আৰু সৰ্পই নিশ্চয়কৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। বান্দৰে মোক সুমিষ্ট ফল দিলে আৰু সি মোক বাঘৰ গুহালৈ লৈ গ'ল। বাঘে যথাবিধি সেৱা সৎকাৰ কৰি মোক এসোপামান অলংকাৰ দি ক'লে, এয়া ৰাজকোঁৱৰৰ অলংকাৰ, আজিৰ পৰা এইবোৰ আপোনাৰ। মহামন্ত্ৰীয়ে আকৌ সুধিছে, মহাৰাজ মই ঠিকেই অনুমান কৰিছিলোঁ যে এইজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভত অপকৰ্ম কৰিব নোৱাৰে। আজিৰ পৰা এইবোৰ আপোনাৰ। মহামন্ত্ৰী মহাৰাজ মই ঠিকেই অনুমান কৰিছিলোঁ যে এইজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভত অপকৰ্ম কৰিব নোৱাৰে। ৰাজকুমাৰক এখেতে ৰাজকুমাৰক কেতিয়াও হত্যা কৰা নাই। মহাৰাজে আকৌ কৈছে, কৈ যাওক ডাঙৰীয়া, কৈ যাওক। যজ্ঞদত্ত আমাৰ দৰিদ্ৰতা নিবাৰণৰ অৰ্থে সেই অলংকাৰখিনি লৈ মই গাঁতৰ পৰা উদ্ধাৰ কৰা স্বৰ্ণকাৰজনৰ ওচৰ পালোঁগৈ। তেওঁ ক'লে, অলংকাৰখিনি এতিয়া মোক দিয়ক, ইয়াৰ শুদ্ধাশুদ্ধি পৰীক্ষা কৰি আনোগৈ। শুদ্ধ সোণ হ'লে আপোনাক উপযুক্ত মূল্য দিয়া হ'ব। এই বুলি কৈ তেওঁ প্ৰস্থান কৰিলে। আচলতে যিজনক তেওঁ গাঁতৰ পৰা উদ্ধাৰ কৰিছিলে স্বৰ্ণকাৰ, সেইজনে তেওঁক ঠগিলে। তেওঁ অলংকাৰখিনি নি শুদ্ধাশুদ্ধি পৰীক্ষা কৰিম বুলি লৈ গৈ সেইখিনি নি ৰজাক দিলেগৈ যে ব্ৰাহ্মণে তোমাৰ পুত্ৰক হত্যা কৰিলে, এয়া ৰাজকুমাৰৰ অলংকাৰ পাতি। মহাৰাজ
আৰু ৰাজসভা পালেহি নহয়নে? তাৰ কথা বিশ্বাস কৰি মই আপোনাক বন্দী কৰিলোঁ। মহামন্ত্ৰী চিন্তা কৰি, কিন্তু আপুনি মহাৰাণীক জীয়াই তুলিলে কেনেকৈ? যজ্ঞদত্ত, বন্দী অৱস্থাতে মই অবিৰতভাৱে ঈশ্বৰৰ নাম স্মৰণ কৰি আছিলোঁ। অৱশেষত গাঁতৰ পৰা উদ্ধাৰ পোৱা সৰ্প আহি সন্মুখত উপস্থিত হ'লহি আৰু মোক ক'লে, আপুনি চিন্তা নকৰিব। ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। আপোনাৰ স্পৰ্শৰ বাহিৰে কোনো চিকিৎসাই তেওঁক জীৱন্ত কৰিব নোৱাৰিব। সৰ্পৰ কথা মতেই কাম হ'ল। মহাৰাজে কৈছে, মই সকলো বুজি পালোঁ যজ্ঞদত্ত মহাশয়। আপুনি সম্পূৰ্ণ নিৰ্দোষী। আপোনাৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে আৰু একোৰে প্ৰয়োজন নাই। আপোনাৰ কাৰ্যত সন্তুষ্ট হৈ মই এই মুহূৰ্তৰ পৰাই আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰিলোঁ। যজ্ঞদত্তই হাতযোৰ কৰিলে। অশেষ ধন্যবাদ মহাৰাজ। মহাৰাজ, ধন্যবাদৰ প্ৰয়োজন নাই মন্ত্ৰীবৰ যজ্ঞদত্ত। তেনেকুৱাতে তেওঁ বাহিৰলৈ চাই চিঞৰি উঠে, কোন ক'ত আছ? লৰা ধপৰাকৈ দ্বাৰপাললৈ প্ৰৱেশ কৰে। দ্বাৰপাল, আদেশ কৰক মহাৰাজ। মহাৰাজে কয়। যজ্ঞদত্তলৈ আঙুলিয়াই মহাৰাজে কয়, এখেতৰ পৰিয়ালটোক শীঘ্ৰেই সসন্মানে ৰাজ কাৰেঙলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কোৱা। আৰু খঙেৰে কয়, সেই কৃতজ্ঞ স্বৰ্ণকাৰজনক অতি শীঘ্ৰে বন্দী কৰি আনা। দ্বাৰপাল, কৃতজ্ঞ মানে কি? যি কৃতজ্ঞ নহয়, উপকাৰী উপকাৰ স্বীকাৰ কৰাজন হ'ল কৃতজ্ঞ। যিজনে উপকাৰী উপকাৰ স্বীকাৰ নকৰে সেইজনক কয় কৃতজ্ঞ। মনত ৰাখিবা। দ্বাৰপালে কয়, জীৱা আজ্ঞা মহাৰাজ। দ্বাৰপালৰ প্ৰস্থান। মহাৰাজ আসনৰ পৰা উঠি কিবা চিন্তা কৰিব। তেওঁলৈ চাই মহামন্ত্ৰী আৰু যজ্ঞদত্তই থিয় হ'ব। মহাৰাজে থিয় হৈ চিন্তা কৰি থাকিব আৰু মহামন্ত্ৰী আৰু যজ্ঞদত্তও থিয় হয়। মহামন্ত্ৰী, মহাৰাজ এতিয়া বা কি চিন্তাত নিমগ্ন হৈছে? মহাৰাজে কৈছে, চিন্তা কৰা নাই মহামন্ত্ৰী, তুলনাহে কৰিছোঁ। এমুঠি অন্নৰ বিনিময়ত সামান্য কুকুৰ এটাই তাৰ প্ৰভু ভক্তিৰ পৰিচয় দিয়ে। ইয়াৰ বিপৰীতে জীৱনদাতাকো জীৱশ্ৰেষ্ঠ মনুষ্য জাতিয়ে তিলমাত্ৰ কৃতজ্ঞতাৰ উপহাৰ দিব নাজানে। তেন্তে শ্ৰেষ্ঠ কোন? মানুহ নে অন্য প্ৰাণী? এই প্ৰাণীবোৰক আমি অলপ মৰম চেনেহ আৰু ভালপোৱা দিব নোৱাৰোঁনে? তাৰপিছতে আমাৰ নাটকীয়াখন শেষ হৈছে। কাপোৰ পৰিছে মানে। এই নাটিকাখন পঞ্চতন্ত্ৰৰ মিত্ৰভেদ, কৃতজ্ঞ প্ৰাণী আৰু কৃতজ্ঞ মনুষ্য নামৰ কাহিনীটোৰ আলমত শিশুৰ উপযোগীকৈ এই নাটকখন ৰচনা কৰা হৈছে। তোমালোকে বুজি পাইছানে? এতিয়া আমি পাঠটো শেষ কৰিলোঁ। তোমালোকে ভাল ধৰণে পঢ়িবা, পঢ়ি পেলাই ইয়াৰ ক্ৰিয়াকলাপখিনি কৰি মোলৈ পঠাবা। ধন্যবাদ।